এয়া দেউতাই মই অহালে চব ক্লিয়াৰ কৰিয়ে দিলে খাই পেচি আমাৰ আগন্তক দোকানখন যিখন আজি অকণমান কাম কৰা হ'ব। ইয়াত দেউতাই কাম কৰিছে, এফালে মায়ে খাইছে, এফালে দেউতাই কাম কৰি আছে। দেউতাই কাম কৰি আছে আৰু এইফালে আছোঁ মই। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ শুই আছিলোঁ, ঠাণ্ডা দিন আছিলে আৰু এতিয়া গৰম দিন পাইছেহি, গতিকে আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। জোকচাপাত ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ বহুত বেমাৰ আছিলে আৰু ডিউটি যাব লাগে, ডিউটি মানে বেমাৰ স্বত্তেও ডিউটি যাব লগা হয়, বহুত কষ্ট হৈ আছিলে। সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু কোনো খবৰো নলয়। যদি অকণমান চেলিব্ৰিটি হ'লোঁ হয়, যিমান কষ্ট হ'লেও ভিডিঅ' দিব লগা হ'ল। চেলিব্ৰিটি নহয়, সেইটো কাৰণে কোনো খবৰো নাই, ভিডিঅ'ও বনোৱা নাই, সেইটো কাৰণে বনোৱাও নাই। যে কি নহওক চেলিব্ৰিটি এতিয়া নহয়, কোনো নাচায়, একো নাই, নাচালেও নাই। আজি নাচায়, কাইলৈ নাচায়, এদিন হয়তো এদিন চাব, তাৰে আশাত এতিয়াৰ পৰা আকৌ নন-ষ্টপ ভিডিঅ' বনাই যাম। তো চাব আৰু অকণমান আমাকো। তো এতিয়া এয়া নতুনকৈ দোকান এখন খুলিম বুলি ভাবিছোঁ, গতিকে তাৰে প্ৰচেষ্টা কাম কৰি আছোঁ। এইফালে চাই দে আকৌ শাৰী চাৰী পিন্ধি ইয়াত টিপ টপত দেউতাক কামত লগাই, মোক কামত লগাই, এফালে শাৰী চাৰী পিন্ধি একেবাৰে টিপ টপত যায়। আমাৰ দুটাক কামত লগাই থৈ যায়। ক'লৈ যাওঁ? টাউনত ভ্ৰমণ কৰিবলৈ যাওঁ, হোটেলত। ইয়াতকৈ দুখ লাগেনে আৰু? কি দোকান খুলিবি? কি দোকান খুলিবি? এয়া ফাৰ্নিচাৰ এৰি পিনি এতিয়া ব্ৰইলাৰ চব্জিত লাগিলে। এয়া আমাৰ ককা। অঁ, দেউতাই কাটিব ব্ৰইলাৰ। এখন দোকান আমাৰ নাছিলে, এই দাদাজনৰ আছিলে। দেউতাই তেতিয়া অথনি টকটাকেইখন লগাইহে দি আছিলে। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ ইমাৰ্জেঞ্চি গাঁৱৰ জেগাত। এতিয়া মানুহ এটা ঢুকালে, গতিকে খবৰ ল'বলৈ বুলি যাব লাগে। আৰু এতিয়া এয়া আমাৰ বাইক দুখনত যাবলৈ লৈছোঁ। আমি তিনিওটা, দেউতাই বাইক চলাব, মা উঠিব, আৰু এইখন বাইকত মই যাম। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, যিহেতু মানুহ ঢুকাইছে ভিডিঅ' কৰিব নোৱাৰোঁ। তো ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব, আৰু পাছলৈ ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।